আপুনি চাগে মোৰ নিচিনা দিনটোত বহুতো বস্তু গুগলত চাৰ্চ কৰে। ইউটিউবত নানান ধৰণৰ ভিডিঅ' চায়, বিভিন্ন বেলেগ বেলেগ এপছ আপুনি ডাউনলোড কৰে আৰু এইবোৰ ইউজ কৰে। বহুতো ঠাইৰ লোকেশ্যন আপুনি গুগল মেপত চাৰ্চ কৰে। কিন্তু আপুনি জানেনে, আপুনি ইণ্টাৰনেটত কৰা সকলো ধৰণৰ এক্টিভিটিৰ ওপৰত গুগলে নিজৰ চকু দি আছে? হয়, আপুনি সকলো ধৰণৰ অনলাইন এক্টিভিটি গুগলে চাই আছে। কিন্তু কিয়? গুগলে কি কৰে আপোনাৰ এই ইনফৰমেশ্যনবোৰ? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে গুগলৰ লগত থকা আপোনাৰ এই ইনফৰমেশ্যনবোৰ সুৰক্ষিত নে? সকলো কথা ক'ম এই ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। প্ৰথমতে চাই লওঁ আহক আপোনাৰ কোনবোৰ ভেলুৱেবল ইনফৰমেশ্যন গুগলৰ লগত আছে। ইউৰ এপছ, ব্ৰাউজাৰ্ছ এণ্ড ডিভাইচেছ, অৰ্থাৎ আপুনি কোনবোৰ গুগলৰ এপছ ব্যৱহাৰ কৰি আছে, আপুনি ইণ্টাৰনেটত কি চাৰ্চ কৰিছে আৰু আপুনি কোনটো ডিভাইচেৰে চাৰ্চ কৰিছে, সকলোবোৰ বস্তু গুগলৰ লগত আছে। যদি আপুনি ইউটিউবত কিবা এটা ভিডিঅ' চায়, তেতিয়াহ'লে আপুনি তাত এটা ইমেইল আইডি দিব লাগে। যদি ইণ্টাৰনেটত আপুনি কিবা এটা চাৰ্চ কৰিব বিচাৰিছে, তাতো আপুনি নিজৰ ইমেইল আইডিটো দিব লাগে। বা আপুনি মোবাইলেৰে যদি কিবা এটা চাৰ্চ কৰিব বিচাৰে, অৰ্থাৎ যিটো মোবাইল ব্যৱহাৰ কৰি আছে, তাতো আপুনি ইণ্টাৰনেট চলিবৰ কাৰণে গুগলৰ ইমেইল আইডিটো দিব লাগে। আৰু এই ইমেইল আইডিটোৰ জৰিয়তে আপুনি কোনবোৰ এপছ ব্যৱহাৰ কৰিছে, আপুনি ইণ্টাৰনেটত কি বিচাৰিছে, বা আপুনি কোনটো ডিভাইচ ইউজ কৰিছে, সকলো কথা গুগলে গম পাই আছে। দ্বিতীয়তে হৈছে ইউৰ এক্টিভিটি, অৰ্থাৎ আপুনি গুগলত কি চাৰ্চ কৰি আছে, কিমান সময় চাৰ্চ কৰি আছে, বা কি ডাউনলোড কৰিছে, সকলোবোৰ কথা গুগলে গম পায়। ইউটিউবত যদি আপুনি ভিডিঅ' চাইছে, কি ভিডিঅ' চাইছে, কিমান সময় চাইছে, সকলোবোৰ বস্তু গুগলে গম পাই আছে। আপুনি যদি এমাজন, ফ্লিপকাৰ্ট বা অনলাইন যিকোনো শ্বপিং এপত গৈ কিবা এটা বস্তু কিনিছে, সেইটো গুগলে গম পাই আছে, কাৰণ সকলোতে আপুনি আপোনাৰ ইমেইল এড্ৰেছটো দিয়া আছে। বা আপুনি যদি গুগল দুঅ'ৰ জৰিয়তে ভইচ কলিং কৰিছে, বা আপুনি যেনেকৈ এণ্ড্ৰইড ফোনত আমি অ'কে গুগল বুলি কৈ কিবা এটা চাৰ্চ কৰিব বিচাৰিলে লগে লগে গুগলৰ পৰা আহি যায় সেইটো বস্তু। অৰ্থাৎ গুগলে আপোনাৰ ভইচটোও জানে, ভইচ ৰিলেটেড যিকোনো বস্তু গুগলে আপোনাৰ পৰা গম পায়। অৰ্থাৎ গুগলে আপোনাৰ সকলোবোৰ এক্টিভিটি, আপুনি ইণ্টাৰনেটত কি কৰি আছে, সকলোবোৰ গম পাই আছে। তৃতীয়তে যিটো ইনফৰমেশ্যনৰ কথা মই আপোনালোকক ক'ব ওলাইছোঁ, সেই কথাটো শুনিলে চাগে আপুনি আচৰিতেই হ'ব, কাৰণ সেইটো হৈছে আপোনাৰ লোকেশ্যন ইনফৰমেশ্যন। অৰ্থাৎ আপুনি বৰ্তমান সময়ত কোনখিনি ঠাইত বহি আছে, কোনখিনি ঠাইত আপুনি আছে, সেই কথাটো গুগলে গম পায়। বা আপুনি ক'ৰ পৰা ক'লৈকে গৈছে, কিমান সময় তাত আছে, কিমান সময়ৰ পিছত ঘূৰি আহিছে, সকলো কথা গুগলে গম পায়। আপোনাৰ মোবাইল বা লেপটপৰ IP এড্ৰেছ কি, সেই কথাটো গুগলে গম পায়। IP এড্ৰেছ কি হয় সেই বিষয়ে যদি আপোনালোকে নাজানে, তেতিয়াহ'লে মই বেলেগকৈ এটা ভিডিঅ' বনাই আপোনালোকক সেই বিষয়ে সবিশেষ জনাম। এতিয়া চাগে আপোনালোকৰ সকলোৰে মনলৈ এটা প্ৰশ্ন আহিছে যে গুগলে আপোনালোকৰ এই প্ৰাইভেট ইনফৰমেশ্যনবোৰ কিয় নিজৰ লগত ৰাখিছে, কি কৰে এই ইনফৰমেশ্যনৰ সহায়ত গুগলে? গতিকে সেই বিষয়ে জানি লোৱা আহক। গুগলে কয় যে আপোনাৰ এই ভেলুৱেবল ইনফৰমেশ্যনবোৰ সিহঁতে ভালদৰে নিৰীক্ষণ কৰি গুগলৰ ছাৰ্ভিচবোৰ আপোনাৰ বাবে আৰু অধিক ভাল কৰাৰ চেষ্টা কৰে। কিন্তু কেনেকৈ, আহক এটা উদাহৰণৰ সহায়ত জানি লওঁ। ধৰক আপুনি গুগল মেপ ব্যৱহাৰ কৰে। আপুনি গুগল মেপত যদি টাইপ কৰে আপোনাৰ ওচৰত থকা ভাল ডক্তৰ এজনৰ নাম, বা আপুনি যদি চাৰ্চ কৰে আপোনাৰ ওচৰত থকা ভাল ৰেষ্টুৰেণ্টৰ নাম, বা আপুনি যদি চাৰ্চ কৰে যে আপোনাৰ ওচৰত থকা ফাৰ্মাচীৰ নাম, তেতিয়াহ'লে লগে লগে গুগলে আপোনাক চাৰ্চ কৰি সেইটো দেখাই দিয়ে। এইটো এইকাৰণে দেখাব পাৰিছে যে গুগলে বৰ্তমান আপোনাৰ লোকেশ্যনটো জানে। ধৰক আপুনি ইউটিউবত ভিডিঅ' চায়, ইউটিউবত আপুনি এটা ভিডিঅ' চাই আছে, আপুনি ভালদৰে লক্ষ্য কৰিলে মন কৰিব যে সেই ভিডিঅ'টোৰ তলত আন বহুত ভিডিঅ'ৰ ছাজেশ্যন আহে। আৰু সেই ভিডিঅ'বোৰ যদি আপুনি চায়, তেতিয়াহ'লে আপুনি দেখিব যে সেই ভিডিঅ'বোৰো আপোনাৰ কাৰণে ভেলুৱেবল হয়, আপুনি এইবোৰ চাই ভাল পাব। আপুনি কিছুমান এডছ দেখা পায়, ইউটিউব চলালেও এডছ দেখা পায়, বা গুগলত কিবা এটা চাৰ্চ কৰিলেও এডছ দেখা পায়। সেইবোৰ এডছ আপোনাৰ চইচ অনুসৰি আপোনাক দেখায়। আন এটা উদাহৰণ, আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা নানান ধৰণৰ এপ ডাউনলোড কৰি সেইবোৰ চলাই আছে, ফেচবুকেই হওক, হোৱাটছএপেই হওক, বা নানান ধৰণৰ এপ। আপুনি মন কৰিব যে এটা সময়ৰ মূৰে মূৰে আপোনাৰ সেই এপবোৰৰ আপডেট আহি থাকে। আপডেট এইকাৰণেই আহে যাতে সেই এপবোৰ আৰু ফাষ্টাৰ হয় আৰু আপুনি যাতে সেইবোৰ ব্যৱহাৰ কৰি ভাল পায়। গতিকে এনেকৈ গুগলে সিহঁতৰ ছাৰ্ভিচবোৰ আপোনাৰ বাবে ভাল কৰাৰ চেষ্টা চলায়। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, আমাৰ এই প্ৰাইভেট ইনফৰমেশ্যনবোৰ গুগলৰ হাতত সুৰক্ষিত নে? গুগলে কয় যে সিহঁতে কেতিয়াও আমাৰ পাৰ্চনেল ইনফৰমেশ্যনবোৰ কোনো কোম্পানী বা কোনো অৰ্গেনাইজেশ্যনৰ লগত শ্বেয়াৰ নকৰে, আৰু সেইবোৰ সম্পূৰ্ণৰূপে সুৰক্ষিত। লগতে এইটো আপোনালোকে জনা উচিত যে আমাৰ সকলোৰে ইনফৰমেশ্যনবোৰ কোনো ব্যক্তিয়ে মনিটৰ কৰি নাথাকে।
এই সকলোবোৰ কম্পিউটাৰাইজ প্ৰগ্ৰেমৰ দ্বাৰা মনিটৰ কৰা হয় আৰু গুগলৰ সিকিউৰিটি ইমান বেছি শক্তিশালী হয় যে সেই ইনফৰমেশ্যনবোৰ গুগলৰ পৰা চুৰি কৰাটো প্ৰায় অসম্ভৱ। কিন্তু হয়, কিছুমান ক্ষেত্ৰত গুগলে আপোনাৰ ইনফৰমেশ্যনবোৰ শ্বেয়াৰ কৰিব পাৰে। যেনে ধৰি লওক আপুনি গুগল ক্ৰমৰ জৰিয়তে ক'ৰবাত এটা বুকিং কৰিব বিচাৰিছে আৰু বুকিং কৰাৰ সময়ত আপোনাক ইমেইল আইডি আৰু পাছৱৰ্ড বিচাৰিছে সেই ৱেবছাইটটোৱে। গতিকে গুগলে প্ৰথমতে আপোনাক এলাও অপশ্যন এটা দেখাব। যদি আপুনি তাত পাৰ্মিশ্যন দিয়ে অৰ্থাৎ এলাও কৰে তেতিয়াহে আপুনি তাত ইমেইল এড্ৰেছটো দিব পাৰিব আৰু পাছৱৰ্ডটো দিব পাৰিব। দ্বিতীয়তে গুগলত কিছুমান বস্তু চাৰ্চ কৰা ইললিগেল হয় আৰু যদি আপুনি কণ্টিনিউৱাছ সেইবোৰ বস্তু গুগলত চাৰ্চ কৰি থাকে বা আপুনি যদি কোনোবা চাইবাৰ ক্ৰাইমৰ লগত জড়িত হয় তেতিয়া গুগলে আপোনাৰ কমপ্লিট ইনফৰমেশ্যন চাইবাৰ চেলৰ লগত শ্বেয়াৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ লোকেশ্যন, আপোনাৰ ডিভাইচ সকলোখিনি গুগলে অলৰেডি জানে আৰু সেইখিনি সিহঁতে চাইবাৰ চেলৰ লগত সিহঁতে শ্বেয়াৰ কৰিব পাৰে। অৰ্থাৎ আপুনি গম পালে যে আপোনাৰ সকলোবোৰ ইনফৰমেশ্যনে গুগলৰ লগত আছে। আপোনাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ লোকেশ্যন, আপোনাৰ ডিভাইচ সকলোবোৰ বস্তুৱে গুগলে জানে। আৰু আপুনি চাগে ভাবিছে যে আপুনি যদি গুগল ক্ৰমত কি চাৰ্চ কৰিছে তাৰ হিষ্ট্ৰীটো যদি ডিলিট কৰি থয় তেতিয়াহ'লে চাগে গুগলে আৰু আপোনাৰ ইনফৰমেশ্যনবোৰ নাপায়। কিন্তু তেনেকুৱা নহয়। আপুনি এবাৰ যদি তাত কিবা এটা টাইপ কৰি চাৰ্চ কৰিছে তেতিয়াহ'লে সেইটো ইনফৰমেশ্যন গুগলৰ তাত সদায়ৰ কাৰণে ছেভ হৈ যায়। আপুনি হিষ্ট্ৰী ডিলিট কৰিলেও গুগলৰ লগত সেই ইনফৰমেশ্যনখিনি থাকিবই। এই সকলোবোৰ ইনফৰমেশ্যন গুগলৰ প্ৰাইভেচি পলিচিত লিখা আছে। আপুনি যদি প্ৰাইভেচি পলিচিটো পঢ়িব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম। আপোনালোকে তাত গৈও গুগলৰ গোটেইটো প্ৰাইভেচি পলিচি পঢ়ি চাব পাৰে। এতিয়া আপুনি আমাক কমেণ্ট কৰি জনাব পাৰে যে এই সকলোবোৰ ইনফৰমেশ্যন আপুনি আগতে জানিছিলনে? যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই আপোনাৰ কাৰণে এনেকুৱা ভিডিঅ'বোৰ লৈ আহি থাকোঁ। ধন্যবাদ।